বিহু মানেই হৈছে খোৱা লোৱা আৰু মৰম স্নেহৰ আদান প্ৰদান। আমিও বিহু বুলি আহি গ'লোঁ মোৰ হাজবেণ্ডৰ চাইল্ডহুড ফ্ৰেণ্ডৰ ঘৰলৈ। আহিয়ে বগৰীজোপা দেখি কেনেকৈনো নিচিঙাকৈ থাকোঁ, চ' ছিঙিলোঁ, খালোঁ, ল'লোঁ। আৰু ঘৰততো সেয়ে মিস্ত্ৰীটো থাকেই আৰু মিস্ত্ৰীৰ কাম চলি আছে। আৰু যিহেতু ৰাতিৰ সাজৰ নিমন্ত্ৰণো তেওঁলোকৰ ঘৰতে আছিল, চ' আমি গ'লোঁ তেওঁলোকৰ ঘৰলৈ। আৰু বহুত দিনৰ মূৰত যিহেতু লগ হৈছে, তো হাঁহি ধেমালিৰতো অন্তই নাই। আৰু এয়া দাদাই আমাক ধুনীয়াকৈ মনোৰঞ্জন কৰালে আৰু বৌ ইফালে ভাত বাঢ়ি আছে আৰু এওঁলোকৰ কথা শেষে নাই। আৰু আমি গোটেইকেইটাই মিলি ভালদৰে এসাঁজ ভৰপূৰে খালোঁ। আৰু এনেকুৱা মৰম আজিকালিৰ সময়ত পোৱাটো বৰ টান। আশা কৰোঁ বৰ দীঘলীয়া সময়লৈকে থাকি যায় যেন। আজিলৈ আহিছোঁ বাৰু, বাই।